उदालगुरि जिल्लानि सिङाव थानाय बोरिगाव मिनि स्टेडियामाव जिल्ला गेलेमु आफादनि हेफाजाबजों अम्बारु जाम्बारु आफादनि बानजायनायाव 14थि रुंसारि डेभिडसन भबरा बारग' एमएलए गोसोखांथि जोलुर गेलेनाय बादायलायनाया खुंफुंजायो। थांनाय 14 बोसोरनिफ्रायनो रुंसारि डेभिडसन भबरानि गोसोखांथि बे जोलुर गेलेनाय बादायलायनायखौ खुंबोगासिनो दङ। रुंसारि बिथाङा बोखावजायै दरं जिल्ला पानेरि बिधान सभानि एमएलएमोन। बिथांनि मावनाय आरो समाज सिबिनाय गासैबो गोसोखांजायो। बे बोसोराव 14थि रुंसारि डेभिडसन भबरा बारग' एमएलए गोसोखांथि जोलुर गेलेनाय बादायलायनाया दिनै जोबथाबाय। दिनैनि जोबथा बादायलायनाया जायो गेन्द्रा जोलुर हानजा आरो सोमदोन जोलुर हानजानि गेजेराव। जोबथा जोलुर गेलेनाय बादायलायनायखौ बेखेवनानै होयो बिटिसिनि बुंथिगिरि त्रिदिप दैमारिया। जोबथा गेलेनाय बादायलायनायाव आलासि महरै बाहागो लायो भैरबकुन्द कन्स्टिट्युएन्सिनि टिसिएलसिसि मासिगिरि सनेश्वर औवारी, बारग' एमसिएलए रिपेन दैमारी, समाज सिबियारि अरविन्द दैमारी, लालपुल एसएसपि हेडक्वार्टारनि सामलायगिरि आरो गोबां माननि आलासि बिथांमोना। गेन्द्रा जोलुर हानजाया देरहासार बान्थाखौ देरहासारनानै लांनो हायो। ভাল লাগিছে। মই তেখেতৰ আত্মালৈ শ্ৰদ্ধাঞ্জলি জনাইছোঁ। তেখেতে প্ৰথম আমাৰ বড়ো সমাজৰ পৰা বিশেষকৈ সেই সময়ত আনডিভাইডেড দৰং প্ৰথম বড়ো সমাজৰ পৰা তেওঁ এমএলএ হৈছিলে আৰু এই অঞ্চলটো উন্নয়নৰ কাৰণে তেওঁ যথেষ্ট কাম কৰিছিল। সেইটো মই গম পাইছোঁ। তেতিয়াতো মোৰ জন্মই হোৱা নাছিলে। আৰু এই খেলৰ যোগেদি নিশ্চয় আমাৰ এই অঞ্চলত এটা পৰিৱৰ্তনটো আহিব বুলি মোৰ এটা বিশ্বাস। কাৰণ এনেকুৱা যদি খেলা দেখা পাই থাকে মানুহবিলাকৰ মনত এটা ধাউতি আহে খেলাৰ প্ৰতি। আৰু খেলাত হ'ল এটা আমাৰ শৰীৰ চৰ্চা লগতে আমাৰ জাতিভেদ এইটো শেষ কৰি দিয়ে। সকলোৰে মাজত এটা সমন্বয়ৰ এটা ৰাস্তা বুলি আমি ক'ব লাগিব। সকলো জাতি জনগোষ্ঠীৰ মাজত এটা ভাল চিন্তাধাৰা এটা সমন্বয়টো গঢ় দিয়াৰ ক্ষেত্ৰত খেলা আমাক যথেষ্ট সহায় কৰে। এই যুৱ সমাজ খেলৰ মাজেৰে যুৱ সমাজৰ উন্নতি সাধন কৰিব পৰা যায়। এই ক্ষেত্ৰত বিটিসি গভৰ্ণমেণ্টে কেনেকুৱা ধৰণৰ পদক্ষেপ গ্ৰহণ কৰিব? বিশেষকৈ বিটিসি গভৰ্ণমেণ্ট হিচাপে আমি যিহেতু এতিয়া পাৱাৰত আহিছোঁ সেই হিচাপে আমি তেওঁলোকক কেনেকৈ সংস্থাপন দিব পাৰি। চাকৰি সংস্থাপন বুলি ক'লে চাকৰিয়ে নহয়, তেওঁলোকে খেলাৰ যোগেদি কেনেকৈ নিজৰ জীৱনত সংস্থাপন আনিব পাৰি সেইটো আমি চিন্তা চৰ্চা কৰিছোঁ। বিশেষকৈ যিসকল স্কিল মানে যুৱকসকল আছে তেওঁলোকক আমি সংস্থাপনৰ কাৰণে আৰ্থিক অনুদান দিয়াৰ এটা চৰ্চা চলি আছে। ইতিমধ্যে আমি লিষ্টবিলাক কালেকশ্যন কৰিছোঁ। ধৰক স্কিল বুলি ক'লেতো ফুটবলৰ যিসকল পাকৃত খেলুৱৈ তেওঁলোকেও স্কিল হয়। তেওঁলোকেও সংস্থাপনৰ কাৰণে কিবা এটা কৰি ল'ব পাৰিব যেতিয়া এই অনুদানটো পোৱা যাব। সেইখিনি ব্যৱস্থা আমি কৰি আছোঁ। আমি মোৰ ক্লাবৰ এইখিনি যিখিনি ইয়াৰ ডেকা ল'ৰাসকল আছে তেওঁলোকে সকলোৱে মোৰ দেউতাক মানে খুব সন্মান কৰে আৰু তেওঁক এটা আমি আগত সন্মুখত তাৰমানে এজন আইকন হিচাপে ৰাখি আমি যাতে সমাজখন আগুৱাই যাব পাৰোঁ সেই হিচাপে আমি ভাবিলোঁ যে খেলৰ যোগেদিও আমি পাৰোঁ। সেই খেলৰ যোগেদি তেতিয়া মোক তেওঁলোকে প্ৰস্তাৱ দিলে বা ময়ো এটা ভাবিলোঁ যে আমি এটা দেউতাৰ নামতে আমি এটা ট্ৰফি কৰোঁ আৰু ট্ৰফি দিম আৰু তাৰ যোগেদি যেন সমাজখন আমি আগুৱাই নিব পাৰোঁ। খেলা ধূলা আজিকালিতো জানে ল'ৰা ছোৱালীবিলাক কি অৱস্থাত আছে। গতিকে আমি ভাবোঁ যে মেণ্টেলি ফিজিকেলি যদি ফিট থাকিব লাগে খেলা ধূলাৰ যোগেদি এটা সমাজখন একেলগে যদি ৰাখিব লাগে তেতিয়াহ'লে খেলা ধূলাটো কোনো আমি জাতিভেদ নাই, কোনো জাতিভেদ নাথাকে। ধৰ্মই কওক কিবাই কওক আমি সকলো একেলগে আমাৰ গাঁওখনত তেনেকৈ আমি এটা টীম বনাইছিলোঁ আম্বাৰু জাম্বাৰু ক্লাব টীম বুলি। গোটেই বেলেগ বেলেগ বিশ্বাসী মানুহ বিশ্বাসৰ মানুহ হিন্দু খ্ৰীষ্টিয়ান আমি খ্ৰীষ্টিয়ান গাঁওখন খ্ৰীষ্টিয়ান হিচাপে আমি বেলেগ বেলেগ ধৰণৰ যিমানবিলাক জাতি জনগোষ্ঠীৰ সকল আছে বিভিন্ন ধৰণৰ জাতি জনগোষ্ঠী একেলগে আমি এইটো তাৰমানে একতা হিচাপে আমি এই ক্লাবটো আমি আগুৱাই নিয়াত আমি আগবাঢ়ি গৈছোঁ। আৰু তেনেকৈ আমাৰ বেলেগ বেলেগ ধৰ্মৰ বেলেগ বেলেগ জাতিৰ মানুহ ল'ৰা ছোৱালীবিলাক একেলগে ইয়াতে আমি খেলা ধূলা মানে খেলৰ মাধ্যমেৰে আমাৰ একতাৰ বান্ধোন একতাৰ বান্ধোনটো সুদৃঢ় কৰোঁ।